আমি আছোঁহি দুলীয়াজানত আৰু দুলীয়াজানত পাতিছে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰে অকণমান ভিডিঅ' কৰি আনিলোঁ। আৰু এই অনুষ্ঠানভাগ পাতিছে আকৌ দুলীয়াজান সন্মিলিত শিল্পী সমাজে। যাৰ যি প্ৰতিভা আছে তেনেকৈ গাবলৈ বা বজাবলৈ চেষ্টা কৰিছে। এখেতে বাঁহী বজাইছে, বাঁহী মাতটো শুনিয়ে থাকিব মন যোৱা নহয়নে? এখেতে ভায়োলিনখন ইমান সুন্দৰকৈ বজাইছে, শুনিলে শুনি থাকিব মন যায়। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি প্লিজ জনাব। মই পিয়ালিবাক সুধি আছিলোঁ নীল আকাশ আহিবনে অনুষ্ঠানটোলৈ, যিহেতু নিজৰে জেগা দুলীয়াজান। সুধি থাকোঁতে নীল আকাশ মঞ্চত উঠিছে। পিয়ালিবাই কৈছে, বাহ মেনিফেষ্ট পূৰা হৈ গ'ল। এটি গীত গাই যাব বিচাৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পাব। আমি এই অনুষ্ঠানটোত বহুত সময় কটালোঁ, বহুত বেছি ভাল লাগিল। আৰু আমি এনেদৰেই জুবিন দাক জীয়াই ৰাখিব লাগিব। আপোনালোকে আকৌ বেয়া কমেণ্ট নকৰিব এওঁলোকক যে জুবিন দাৰ দৰে কেতিয়াও হ'ব নোৱাৰে। হয়, আমাৰ জুবিন দায়ে হয়। তেওঁৰ স্থান কোনেও ল'ব নোৱাৰে। মাত্ৰ আমি গান গাবলৈ বা তেওঁৰ দৰে হ'বলৈ চেষ্টাহে কৰিব পাৰোঁ। শেষত জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপোনালোক সকলো ভালে থাকক। আজিলৈ বাই বাই।